Guys, welcome back to my YouTube channel Pandey Vlogs. আজি বহুত দিনৰ পাছত মই ঘূৰি আহিছোঁ মোৰ ব্লগত খানাৰ নামত আমি জীয়াই থাকোঁতো আপোনালোকে জানে। আজি আমি খানা খাব আহিছোঁ। কি খাম কি নাখাওঁ আপোনালোকে চাই যাওক। আজি বিশেষকৈ ৰিপাব্লিক ডে আমাৰ দিৱস। আজি দোকান চোকান বন্ধ, আমি আহিছোঁ খানা খাম। লগৰটোৰ লগত মজবুত বুলি কয় মোৰ লগত, ঠিক আছে। সিও এটা এমপ্লয়ী, মই এটা এমপ্লয়ী, দুজনে আজি আমি দুজন মানে আমি চাৰিজন টোটেলি চব এমপ্লয়ীছে আছে। আমি চৰকাৰী জব নকৰোঁ, এমপ্লয়িজ হয়। আজি আমাৰ দিৱস, সেইটো কাৰণে ৰিপাব্লিক ডে। তো মোক কালি যোৱাকালিলৈকে ডিচেণ্ট্ৰি, কিন্তু তথাপিও আজি মই খানা বুলি ৰখিব নোৱাৰোঁ। লোভটোৰ কাৰণে মানুহ মৰি যায়, আৰু আমি লোভটো মানে চম্ভালিব নোৱাৰোঁ। খানা লাগিবই আমাক, খানা খাই ভাল পাওঁ। চাই থাকক আজি মনোৰঞ্জন কেনেকৈ লওঁ আমি, আপোনালোকক দেখাই যাম কি কয় কেনেকৈ ধৰণৰ বনাওঁ। আপোনালোকে চাই যাওক আৰু মোৰ ভিডিঅ'টো মনোৰঞ্জন লৈ যাব। বৰ্তমান আমি এতিয়া মেগী খাম। এই চাওক মেগী যোগাৰ কৰি লৈছোঁ, মেগী খাম। ফাৰ্ষ্ট আমি মাংসটো আমি আনিব দিছোঁ। মাংসটো অনাৰ পিছত এতিয়া মেগীৰ যোগাৰ কৰি আছে চাওক। আজি বেলেগ ষ্টাইলত বনাব বোলে ললিত ভাইয়ে। কেনেকৈ খাওঁ কি নকৰোঁ আপোনালোকক চব দেখাই যাওঁ। আপোনালোকে চাওক, আজি আমাৰ ভিডিঅ'টো তাৰ ফাৰ পাব, চাই কেনে ফুটি বজা পাব। তামাম খাম আজি কিন্তু আমি দেই। আমাৰ চব যোগাৰ কৰি ৰাখি দিছে, চব কাটি ল'লোঁ চাওক। এয়া মেগী, এতিয়া এয়া তেল যোগাৰ কৰিছোঁ। তো মেগীটো খামতো, মেগীটোৰ ওপৰত মেগীটো কেনেকৈ বনাওঁ আপোনালোকে চাওক। মেগীটো আজি ধুনীয়াকৈ বনাই আছে ললিতে। এয়া আমাৰ ললিতে চাওক। আমাৰ ইয়াত চব দিয়া হৈ গৈছে, বন্ধাকবি, পিঁয়াজ, তাৰপিছত বিলাহী, জলকীয়া, মেগী এনেকৈ ৰাখি দিছোঁ। ইয়াত যেতিয়া দিম তাৰপিছত কি কৰিব কি নকৰে আপোনালোকক দেখাই গৈ আছে, আপোনালোকে চাই যাওক। বৰ্তমান আমাৰ ইয়াত পানী চানী চব ঢালি দিছে, অলপ পাছত আমি আৰু খাম লাহেকৈ। বৰ্তমান আমাৰ মেগী ৰেডি, এতিয়া আমি খোৱাহে কথা আৰু দেই। আমাৰ মেগী ৰেডি, ৰাতিপুৱা এক বাউল চবেই খাম আৰু অকলে নহয়। এয়া আমাৰ পৰ্ক বইল হৈ আছে, প্লাছ এয়া মাটিমাহ দালিও পূৰা বইল কৰি আছোঁ আমি। মেগীটোতো আমি খালোঁ, এতিয়া বৰ্তমান আমাৰ লাঞ্চৰ যোগাৰ কৰি আছিলোঁ। আজি আমাৰ ভিডিঅ'টো তাৰ ফাৰ হ'ব, দুটা ষ্টাইলত বনাওঁ আমি পৰ্কটো আজি। আপোনালোকে চাই থাকক কেনেকৈ বনাওঁ কি নকৰোঁ, আপোনালোক চব দেখাই যাম। লাইক ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আমাৰ ভিডিঅ'টো পাণ্ডে ব্লগছ। আপুনি চাই যাব, আমি খানাৰ নামতে জীয়াই থাকোঁ। আমি চব প্ৰতিটা ব্লগ মোৰ খানাৰ নামতে হয়, আপোনালোকে জানেই। আমি ফুডি লাভাৰ। বৰ্তমান আমাৰ তেল বহি গ'ল, তেলত পিঁয়াজ দি দিয়া হ'ল, গাহৰি বইল কৰি থৈ দিয়া হৈছে। আধা বনাম মাটিমাহ লগত, আধা বনাম বেলেগ ষ্টাইলত। আপোনালোকক চব দেখাই যাম, আপোনালোকে চাই যাওক আৰু মনোৰঞ্জন লৈ থাকক আমাৰ ভিডিঅ'টো। আমাৰ পৰ্ক ফ্ৰাই কৰি আছে। এইটো কি দি বনোৱা হ'ব? মাটিমাহ দালি ন। বৰ্তমান ইয়াত টমেটো দি আছে। বৰ্তমান আমাৰ ইয়াত আদা নহৰু পেষ্ট দি দিছে ধুনীয়াকৈ, আৰু এইখিনি আৰু এটা কেৰাহী বনাইছে, এইটো আৰু এটা ষ্টাইলত বনাব পৰ্ক। তোমাৰ ইয়াত জিৰা পাউডাৰ, হালধি দি দিয়া হৈছে, লগত গোটা জিৰা কেইটামানো দি দিছে ধুনীয়াকৈ। এতিয়া ধনিয়া পাউডাৰ দি আছে। এইটো আপোনালোকে কি দিছে গম পাই যাব নিজে। কাশ্মীৰী মিৰ্চ দিছে, মিট মছলা দি দিছে ধুনীয়াকৈ। এইটো আমাৰ ধুনীয়াকৈ হৈয়ে গৈছে আৰু বৰ্তমান আৰু এটা কেৰাহীত বহাব মাটিমাহৰ লগত। এইটো ড্ৰাই ফ্ৰাই বনাই আছে চাওক।
टेस्टটোকে চিনাব ডাইৰেক্ট দুইবিধ আইটেম বনোৱা হৈ আছে আজি আমাৰ পৰ্কৰ এটা মাটিমাহ লগত এটা ড্ৰাই ফ্ৰাই আমাৰ আল্টিমেট খানা ইয়াত মাটিমাহটো ঢালি দিয়া হ'ব এইটো হৈ গৈছে অলমষ্ট এইটো হোৱাৰ পিছত খানা হ'ব এইটো ড্ৰাই ফ্ৰাই বনাইছে নিমখ চিমখ ঢালি ড্ৰাই ফ্ৰাই পিঁয়াজ চিয়াজ দি ধুনীয়াকৈ আমাৰ ইয়াত মাটি দালি ঢালি দিয়া হৈছে আৰু অলপ আছে ঢালি দিয়া হ'ব এইপিনে ড্ৰাই ফ্ৰাইটো ধুনীয়াকৈ বনি আছে বৰ্তমান এতিয়া আমাৰ ড্ৰাই ফ্ৰাইত আদা নহৰু দিয়া হৈছে আমাৰ ৰেচিপিবিলাক অলপ বেলেগ টাইপ হয় আপোনালোকে জানেই আৰু এইটো উতলি আছে ড্ৰাই ফ্ৰাই একফালে মাটিমাহ চালিয়া লাগিব খোৱাৰ টাইমত আপোনালোকে গম পাব কেনেকৈ আমি খাওঁ কি নাখাওঁ লাইক ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আমাৰ চেনেলটোক পাণ্ডে ব্লগ বৰ্তমান আমাৰ এটা ৰেডি হৈ গ'ল এই চাওক মাটিমাহ লগত গাহৰি আৰু ড্ৰাই ফ্ৰাইটো হৈ আছে জ্বলি আছে এই চাওক মাটিমাহ লগত গাহৰি মাংস বৰ্তমান আমি এতিয়া খাবলৈ বহি গৈছোঁ আমাৰ চব ৰেডি এয়া চবে বহিলোঁ চোৱা দিলে বাকিলে আমাৰ এই চাওক মাটিমাহ চাটিমাহ চবৰ বাকী আছে চবে খাই আছে ময়ো বহিব দি আছে আপোনালোকে চাওক কেনেকুৱা পালে ক'ব জনাব আৰু ভাল লাগিল কি নাই জনাব ভাল লাগিবই লাগিব আমি যেনেকৈ খাওঁ চাওক ধুনীয়াকৈ আমি চবে খাই আছোঁ এতিয়া এয়া চাওক চবে একদম ধুনীয়াকৈ